পবিত্ৰ কুৰাণ শ্বৰীফ ক'ত নাজিল হৈছিল আপুনি জানেনে? আজি আমি দেখাম পবিত্ৰ কুৰাণ শ্বৰীফ ক'ত নাজিল হৈছিল। আমি দেখাম গাৰেখেৰা পাহাৰ য'ত পবিত্ৰ কুৰাণ শ্বৰীফ নাজিল হৈছিল। এইখন পাহাৰৰ উচ্চতাৰ মাত্ৰ 3000 ফুটত পবিত্ৰ কুৰাণ শ্বৰীফ নাজিল হৈছিল। পথযাত্ৰীসকলে এই পবিত্ৰ পাহাৰখনত উঠে। এই পবিত্ৰ পাহাৰখনত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত পবিত্ৰ কুৰাণ শ্বৰীফ নাজিল হৈছিল। প্ৰথমে এই পাহাৰৰ ওপৰত পবিত্ৰ কুৰাণ শ্বৰীফ প্ৰথম আয়াত আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল কৰিছিল। হেৰা গুহাৰ মাজত পবিত্ৰ কুৰাণ শ্বৰীফ নাজিল হৈছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত। আমি দেখুৱাই আছো পবিত্ৰ কুৰাণ শ্বৰীফ নাজিল হোৱা কিছু দৃশ্যৰ। কি সুন্দৰ দৃশ্যৰ, এবাৰ চালেই চাই থাকিবলৈ মন যায়।